এই মুহূৰ্তত জনাইছো সমগ্ৰ অসমবাসীকে গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে এক বিশেষ আঁচনি প্ৰকাশ কৰিছে কোনবোৰ ব্যক্তি পাব এই বিশেষ আঁচনিৰ লাভ এইবাৰ নতুনকৈ এক ব্যতিক্ৰমী আঁচনি ৰূপায়ণ কৰিছে কিন্তু কাৰ বাবে যিবোৰ ব্যক্তিয়ে তেওঁলোকৰ জিএফ অৰ্থাৎ গাৰ্লফ্ৰেণ্ডক যদি ব্ৰেকআপ কৰিছে ঘৰতে এনে বহি আছে দুখত তেওঁলোকৰ বাবে এই আঁচনি প্ৰণয়ন কৰা হৈছে গতিকে খুব গুৰুত্বপূৰ্ণ খবৰ জনাই আছো সমগ্ৰ অসমবাসীকে যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড ব্ৰেকআপ হৈছে আপোনালোকে লাভ কৰিব এই আঁচনিৰ সুবিধা এতিয়াৰে পৰা আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে কিন্তু এই বিশেষ আঁচনি গুৰুত্বপূৰ্ণ এখন আঁচনি গতিকে এই আঁচনি আপুনিও লাভ কৰিব গুৰুত্বপূৰ্ণ সুবিধা কি আছে এই আঁচনিত কি লাভ কৰিব আপুনি সবিশেষ তথ্য জনাই আছো এই আঁচনি বিশেষকৈ সেইসকল ব্যক্তিয়ে লাভ কৰিব তেওঁলোকৰ জিএফ ব্ৰেকআপ হৈছে তেওঁলোকে লাভ কৰিব এই আঁচনি গুৰুত্বপূৰ্ণ গতিকে সময় আছে আপুনিও আবেদন কৰিব পাৰিব এই আইনৰ বাবে আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ খবৰ জনাই আছো সমগ্ৰ অসমবাসীকে এটা ব্ৰেকিং নিউজ আপোনালোকো লাভ কৰিব এই আঁচনিৰ বিশেষ সুবিধা বিশেষকৈ এই আঁচনিত প্ৰতি মাহে আপুনি ৫,০০০ টকাকৈ লাভ কৰিব নিজৰ বেংকৰ যোগে গতিকে এই ধন যদি লাগে আপুনি অতি সোনকালে এপ্লাই কৰিব লাগিব এই বিশেষ আঁচনিৰ লাভ পাবলৈ হ'লে আপোনালোকৰ বয়সৰ সীমা আছে ১৮ পৰা ১০১ বছৰৰ লগতে আপুনি যাৱতীয় নথিপত্ৰৰ প্ৰয়োজন হ'ব খুব গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই মুহূৰ্তত সমগ্ৰ হাঁহি উঠাবাসীকে ১৮ পৰা ১০১ বছৰ হ'ব লাগিব তেতিয়াহে লাভ কৰিব আপোনালোকে এই গুৰুত্বপূৰ্ণ আঁচনিৰ সুবিধা যদি আপুনি এই বয়সৰ ভিতৰত হয় তেতিয়া আপুনি এতিয়াই এপ্লাই কৰক নতুনকৈ এই আইনৰ বাবে আপোনাক কি লাগিব ইয়াত উল্লেখ কৰিছে ৰিলেশ্যনশ্বিপৰ ডেট আৰু ব্ৰেকআপ ডেট আৰু লগতে প্ৰেমিকাৰ মাক দেউতাকৰ চহী আৰু বেংক একাউণ্ট থাকিব লাগিব আপোনাৰ প্ৰেমিকাৰ দুখনকৈ জইণ্ট ফটো লাগিব গুৰুত্বপূৰ্ণ আকৌ পুনৰবাৰ কৈছোঁ ৰিলেশ্যনশ্বিপৰ ডেট আৰু লগতে ব্ৰেকআপৰ ডেট আৰু লগতে প্ৰেমিকাৰ মাক দেউতাকৰ চহী লগতে বেংক একাউণ্ট আৰু লগতে প্ৰেমিকাৰ দুখনকৈ জইণ্ট ফটোৰ প্ৰয়োজন হ'ব এই আঁচনিৰ বাবে এই ফৰ্ম ফিল আপ কৰিব লাগিব অনলাইন অফলাইন দুইটাৰ মাধ্যমে দুটাকৈ ৱেবছাইট মুকলি কৰিছে মই ৱেবছাইটটো জনাই আছোঁ আকৌ কৈছোঁ এই মাধ্যম অনলাইন আৰু অফলাইন মাধ্যমে আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিশেষ মুকলি কৰা ৱেবছাইট কেইটা হৈছে www.phokotiyairu.com আৰু লগতে www.breakuplove.com আপোনালোকে ইয়াত গৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব অনলাইন ফৰ্ম ফিল আপ কৰোঁতে আপুনি জিএফৰ লগত ঘূৰি ফুৰোঁতে কিমান টকা খৰচ কৰিলে বা কিমান টকা ব্যয় কৰিলে তাৰ তথ্য সহকাৰে প্ৰমাণ তথ্য দিব লাগিব আপোনালোকে অনলাইন আবেদন কৰাৰ সময়ত সমগ্ৰ অসমবাসীকে জনাই আছোঁ বিগ ব্ৰেকিং নিউজ যদি আপোনালোকে জিএফ যদি আপোনাৰ ব্ৰেকআপ হৈছে তেতিয়া আপুনি এতিয়াই আবেদন কৰক ৫,০০০ টকা আপুনি প্ৰত্যেক মাহে আপুনি বেংকত লাভ কৰিব নিজৰ বেংক একাউণ্টত এই মুহূৰ্তত জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ বেংকৰ একাউণ্টত লাভ কৰিব নগদ ধন জিএফ যদি ব্ৰেকআপ হৈছে আপোনালোকেও আবেদন কৰিব পাৰিব ডাকযোগে ঠিকনাটো কৈ দিছোঁ গতিকে আকৌ কৈছোঁ আপোনালোকে অনলাইন অফলাইন মাধ্যমেৰে প্ৰেৰণ কৰিব লাগিব আপোনালোকৰ যাৱতীয় নথিপত্ৰ তেতিয়াহে আপুনি এই ধন লাভ কৰিব নিজৰ বেংক একাউণ্টত ইতিমধ্যে মই এড্ৰেছটো ঠিকনাটো বকি দিছোঁ ঠিকনাটো সকলোৱে লিখি ৰাখিব গভ মংগল কাহানিও নেদেখা কাষতে পৃথিৱী পিন নং M0000 মোবাইল নং 99910000 এই মুহূৰ্তত আকৌ এবাৰ বকি দিছোঁ মই কাহানিও নেদেখা কাষতে পৃথিৱী পিন নং M0000 মোবাইল 999100 গুৰুত্বপূৰ্ণ খবৰ যেতিয়ালৈকে আপুনি প্ৰেৰণ কৰিব এই তথ্যটোতে প্ৰেৰণ কৰিব লাগিব আপোনাৰ নিজৰ তথ্য যিসকল লোকে জিএফ ব্ৰেকআপ হৈছে তেওঁলোকে এই তথ্য লাভ কৰিব লগতে আপুনি আবেদন কৰিব লাগিব এয়া কি হ'ল আকৌ লাইনটো গুচি গ'ল যে লাইনটো চোৱা নিউজ আধাখনীয়া হৈ থাকিলে কি হ'ব এতিয়া এই চেচেই